चिपक चिपक के चलती है कभी कभी तो राहें जुड़े जुड़े कुछ ऐसे के গুড মৰ্ণিং আমি এতিয়া পুৱাই উঠছোঁ কি পাইছোঁ নাজানো ষ্টেচন কি নাম আলিপুৰদুৱাৰ জংচন এখন পাৰ হ'লোঁ ব্ৰাছ ক'ত আছে হা আমি মুখ দিওঁ মুখ দি কিনে লগ পাইছোঁ ৰাস্তালৈ ওলাই আহিছোঁ দাঁতকেইটা গম এতিয়া উঠিছোঁ মুখ দি কিনে দাঁতকেইটা ঘূৰিব কাৰণে উঠি আহিছোঁ ৱেষ্ট বেংগল পাৰ হ'লোঁ জলপাইগুৰি দে এতিয়া বাদ দিছোঁ আৰু উঠা লগা হ'ল গোটেই নাহি বঢ়িয়া এইখিনি জানি ভাল হৈছে কিন্তু পুৰা ঠাণ্ডা একদম এতিয়া তাত গ'লোঁ চাত গ'লোঁ একদম এইটো এতিয়া নতুন কিবা ৰাজা ভাত খোৱা নাই কি এইটোৰ নাম এইটো পাৰ হ'লোঁ মই ভিতৰৰ জেগাগিলা চাহ তাহ আহে নাই চাহ খাব ইচ্ছা হৈছে ৰখি আছোঁ ৰাজা ভাত খাৱা নাম কফি খাম কফি এতিয়া একো নাই উপায় নাই কফি খাম এই পুৱা এতিয়া কেইটা বাজিল 7টা বাজিল ৰচিত ৰখলোঁ এতিয়াহে পাইছোঁ এতিয়া পুৱা 8টা আমি এগুলা চিপছ খাই চেণ্ডউইচ খালাক চেণ্ডউইচ তাৰপিছত অহা যোৱা কৰি আছে পুৰা একদম এই মেকানিক এইগিলাখান এই খৰি চৰি একদম ভৰ্তি কৰি খৰি চৰি চব এতিয়া হেডফোন চেডফোন পুৰা একদম মানে নন ষ্টপ আৰু ৰখা ৰখি মেলি নাই এতিয়া হ'বাৰ ৰাতি আৰু কি শান্ত অলপ পাছত লগ পাম তে ষ্টেচনত আছোঁ আনাৰস খালোঁ এতিয়া চানা আজি খোৱা বস্তু দেখি থাকিম মই itu diisi acar, ভাত তৰকাৰী দালি আৰু মাংস 170 টাকা বেছি ইয়াতে চাওঁ বাৰু জানো দালি জাল মাৰিও দালি লোৱা নোৱাৰে পুৰা দালি না ভাত খালোঁ দালিখান পানী তাৰপিছত তৰকাৰীখান পানী মাংসখান বঢ়িয়া হৈছে মাংসখান
দে আর এখন এটা ডিমাই ভাত খাই আছে কেনা লাগছি কেনা লাগছি খাই মজা বলে ও কেনা লাগছি ডিমা দুটাকে দে দেখোন ক সব খাই উঠি ওপৰত চোৱাৰ মানে এতিয়া কি কৰোঁ আৰু উপায় নাই এতিয়া মানে একদম জিৰ' মানে গৰমত না পইচা পাম না কি পাম একো এনে চিন কৰি থৈ দিছোঁ আৰু ভিডিঅ'টো দে আৰু এই গৰমত মাৰা যাম আৰু মা দে মাহা কৰিম এই গৰমত ভিডিঅ' নাহে দে ভাতকেইটা খাই দালি কি দালিত পানী ইয়াতে জাল মাৰিলেও দালি বেছিব নোৱাৰে এনা এই মাংস খাব পাৰি আৰু মানে পিচকেইটা ডাঙৰ এই পাৰি বেলেগ আৰু একদম কাম নাই মই এনে কালাৰ দেখি কিনে ভিডিঅ'ত আগতে ভাবিছিলোঁ কি বহুত সহজ হয় বোলে একো সহজ নহয় মূৰাটোৱে সেই 170 টকা লৈছে একো লগা নাই একো লগা নাই দে এই ফেন দোকান চলি আছে গাত চাত পৰা নাই তলত পৰি আছে এখানে বাৰু বেলেগ বাগে বিৰিয়ানী পাপৰ এইগিলাখান এই পাপৰ দি আছে মানে আম তাৰপিছত মিঠা দৈ এইগিলাখান আছে ভগৱান যি পায় তাকে বেচিছে আৰু পূৰা পইচা কামাইছে এইটো হ'ল ফাৰাক্কা নদী जग को कल्याण करने वाले श्री हरि गंगे जय जय श्री गंगे सागर पानी एरी दे जितने ही होगा जो आपको बंगाल आसाम में जो बिजली मिलती है वो इसी नदी के पानी से बनाई जाती है लेकिन मोबाइल ध्यान से पकड़ना भाई छूट गया तो दोबारा मिलेगा नहीं हम आसाम से हम भी हम आसाम से हैं लेकिन रहते श्रीरंगम में हैं दक्षिण भारत দিছোঁ এবাৰ মাজত দিছোঁ এই দিকৰা এই দিনটো নাযোৱা হৈছে মা দিতে পুৱাৰ পৰা 5:30 পৰা এনেকৈ মৰি আছোঁ ৰাতিয়ে উমটি মাৰিম আৰু কালি পুৱা 5টাত ট্ৰেইন আছে আৰু আজি কিন্তু মানে যোৱাকালি কিন্তু ব্লগ চলা এইটো মই এনেই বনাইছিলোঁ ব্লগটো এতিয়া মাজত প্ৰকাশ দিছোঁ ক'তটোত মত আছে এদিন মই পইচাই পাব এনেকৈ আই ট্ৰেইনতে বেষ্ট বেছিতে যাম ৰ অলপ কোনটা 50 30
ৰখবা লগা নাই বিন্দাছ আইজা কোনো খাবা লাগে একদম নন আর মই বিছনা করছো আর নরু মই নামবা আর নরু আর মই করছো একদম এটা 11:50 হাওড়া স্টেশন পাম হাওড়া স্টেশনত কিবা সলনি হ'ব নেকি সেইবিলাক নেদেখোঁ মানে আৰু কালি নেক্সট ভিডিঅ' কালি মই পৰহিদিনা লগ পাওঁ কালি পৰহিদিনা লগ পাম তেতিয়াহ'লে তো গুড নাইট মই ওপৰত উঠছোঁ এই লাইট চাইট জ্বলাই দিছোঁ লাইট চাইট লুমল আৰু বাগান দিম আৰু মোৰ এখন বুট বুট ফেল লৈছোঁ পূৰা কাম দিছোঁ গুড নাইট গতাই দিনটো হাজিৰা কৰি 100 টাকা পাই চাউল কিনিম নে আঞ্জা কিনিম টেনচন বাঢ়ি যায়